সো হেল্ল' এণ্ড গাইজ গুড মৰ্ণিং সকলো কি খবৰ আশা কৰোঁ সকলো ভালে আছে মই হ'লোঁ বুবুল লোহাৰ আন মিনি ব্লগ লৈ স্বাগতম জনাইছোঁ তো ফাইনেলি কালিৰ দিনটো 53 বজাৰ কেনেকুৱা কি হ'ল একো আপোনালোকক দেখুৱাব নহয় আৰু যিখিনি দেখুৱালোঁ সেইখিনি বৰ্তমান জাষ্ট সন্ধিয়া সময়হে বজাৰ আছিলে তো এতিয়া কালি বজাৰ বহুত বেয়া হ'ল আৰু বহুতখিনি শাক পাচলি থাকি গ'ল কালি বহুত সস্তাটো দিয়া হ'ল মানে প্ৰায় কালি লছ হ'ল আৰু ইয়া দেখিছোঁ বৰ্তমান ঘৰতে আছোঁ তো ইয়াৰ ল'ৰাটোৱে স্কুল নগ'ল তো বৰ্তমান ঘৰতে আছে ঘৰতে কিতাপ চাই আছে বাৰু তো ব'লক আপোনালোকক দেখুৱাই দিছোঁ কালি কি থাকিলে কি নাথাকিলে এয়া চাওক ল'ৰাটোৱে কিতাপ লৈ বহি আছে তো এইখিনি চাওক বৰ্তমান কালি শাক পাচলি বহুত থাকি গ'ল নানিলোঁ হ'লেও অলপ চলপ আনিলোঁ সেইখিনি কুন্দুলি হয় পলিথিনত সেইখিনি পটল সেইখিনি ভোল তো ইয়া দেখিছে আনাৰস মাটি কঁঠাল বিলাহী বেঙেনা এইখিনি আজি আপোনাৰ 3টামান সপ্তাহ হৈছে বিলাহী জলকীয়া তো এইখিনি একো হোৱা নাই বৰ্তমান কিছুমানে কয় জলকীয়াখিনি বেয়া হৈ গ'ল আমুক হৈ গ'ল বহুতে কয় কিন্তু মোৰ ঘৰতে আছে আজিলৈকে বেয়া হোৱা নাই তো এই সপ্তাহ খালি জলকীয়া অনা নাই আৰু বেছি অনাও নাছিলে বিকিবলৈ এই সপ্তাহ দেখিছোঁ বজাৰত বহুতখিনি শাক পাচলিৰ দামো বাঢ়িলে দাম বঢ়াৰ পিছততো আমিনো ক'ত আৰু দামততো বিকিব নোৱাৰোঁগৈ আমাৰ যিখিনি ৰেট কোৱা হয় আমাৰ সেইটো ৰেটতে আমাৰ বিকা হয় আৰু হ'লচেলো সেইটো ৰেটতে দিয়া হয় কিন্তু কালি একেবাৰে সন্ধিয়া সময় বহুত লোকচানত কালি শাক পাচলিখিনি বিকা হ'লেও শেষ কৰিবলৈ কোচিছ কৰিলোঁ নোৱাৰিলোঁ তো আমি গোটেই 4-5জন মিলি কিনে আমি ভাগ কৰি লোৱা হ'ল সকলোৱে ঘৰলৈ খাবলৈ আকৌ গাহৰিলৈও সিজোৱাবলৈ কাৰণে লৈ অহা হ'ল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব বাই বাই